কেনেকৈ চিনি পাইছিল আপোনালোকে কথাটো তাই নিজে আৰু ক'ত চিনাকি কিমান দিনৰ পৰা চিনাকি হৈছিল ছয় মাহ মান হ'লে চিনাকি হ'ব লগিল এই দাদাসকলক ঘৰতে আমাৰ দাদাহঁত জীৱনত কৈছিল দাদাহঁত তাতে গেল আৰু ল'ৰাটোৰ ঘৰত আমাৰ দেউতাই গৈছিল দাদাই গৈছিল এনেকৈ গেল আৰু তৰুণ দাদাখন গেল যায় তাৰ চিনাকি হ'ল ঘৰত মাইক বাপেক আছিল মাইক বাপেকতো ক'ব লাগিছিল কমচে কম আপোনালোকে গম পাইছিল নে আগতে যে বিয়া পতা গম পোৱা নাছিলোঁ নাই ঘৰ পৰা চাইবা যায়ো তাৰমানে আৰু ঘৰত তাৰমানে কোনো নকলাকে আমাক একো কথা আৰু আজিৰ দিনত কি ঘটনা হৈছে মোৰ হাজবেণ্ড হয় তেখেতে আচ্ছা মানে এই ইয়াৰে ছোৱালী এটা বিয়া পাতিম বুলি ৰেজিষ্টাৰ কৰি থৈ দিছে হয় তাৰমানে কালি বিয়া আপুনি গম পাইছিল নে আগতে মই আগতে গম পোৱা নাছিলোঁ আজি কেনেকৈ গম পালে কি নাম ইয়াত যদি আপুনি চব এইটো কি নাম কৈছে কোনেকৈ চিনাকি হৈছিল আপুনি আগতে সেইবোৰ ফাৰ্ষ্টগৰাকীতো সেই হৈ গৈছে ডিভৰ্চ হৈ গৈছে আগতে ল'ৰাজনৰ যে বিয়া পতা আছিলে নাই পোৱা নাই কেনেকৈ যোগাযোগ হৈছিল আপোনালোকৰ লগত যোগাযোগ প্ৰথমটো আমি ছোৱালীটোৱে ঘৰত ইয়াতে মানে বিয়নী হয় এইটো মোৰ বিয়নীৰ আগত ক'লা তাৰপিছত বিয়নী আমাক ফোনেদি মাতি আনিছে এনে তেনে কথা ল'ৰা এটা মইনা পচন্দ কৰিছে আপোনালোকে বিয়া দিব না নেদে কিন্তু মই তেতিয়া ক'লোঁ যে আপুনি ল'ৰাটো কেনে দেখছে মই ল'ৰাটো ভালে দেখা পালোঁ এইটো আৰু প্ৰবঞ্চনা কৰাটোৱে ক'ব এতিয়া এতিয়া কি কৰিব আপোনাৰ ছোৱালী বিয়া দিবনে নিদিয়ে এইটো আৰু অসম্ভৱ কথা এইটো আৰু বিয়া নহ'ব এইটো কি হোৱাটো বেলেগত হ'লে তেওঁৰ লগত নহ'ব বিয়া কি হোৱাটো বিচাৰে ইহঁতৰ এতিয়া এতিয়া যিটো মোৰ খৰচ পাতি হৈছে ক্ষতিপূৰণটো হ'ব লাগে আৰু ছোৱালীটো বৰ্তমান বিয়া দিব লাগে আপোনাৰ ঘৰত সম্পূৰ্ণ যজা চলাইছিল কালিদাৰ বাবে গোটেইখিনি কমপ্লিট হৈছে বাকী একো নাই মানুহ মতা শেষ মাল বস্তু অনা শেষ